হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল জুবিন কলিতা ব্লগছ। আৰু আজি 71 দিন হ'ল জুবিনদাৰ শৰীৰটো আমাৰ মাজত নোহোৱা, আৰু জুবিনদা কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। নাজানো আৰু কি হয়, ন্যায় পায় নে নাপায়, কিন্তু আমাৰ মতে আমাৰ দাবী জুবিনদাই ন্যায় পাবই লাগিব। আৰু এইকেইদিন ফেচবুকত এটা বস্তু দেখা নাই যে আগতে লিখিছিল যে প্লিজ কমেণ্ট #জাষ্টিছ ফৰ জুবিন, এনেকৈ বহুত পষ্ট আহিছিল ফেচবুকত, কিন্তু সেই পষ্টবিলাক আজিকালি ক'ত গ'ল, নোহোৱা হৈ গ'ল। যে মানে কেইদিনমানহে আমাৰ মানুহ এটা বস্তু, আৰু কেইদিনমান বেছি দিন হৈ গ'লে মানে সেই বস্তুটো নাথাকে। আৰু কিয় বা মানুহৰ এনে মনটো। এইফালে আমাৰ ঘৰত আজি মৰাণ মাৰি আছে, মানে মাৰণ মাৰি আছে আৰু আমাৰ গাঁৱলীয়া ভাষাত সেনেকৈ কয়। আৰু এই চাওক, এইজন হৈছে ড্ৰাইভাৰ এইজন। আৰু এতিয়া মই মছলপুৰ যাব ওলাইছোঁ, কিন্তু আমাৰ ঘৰত কাম থাকিলে মই ঘৰত কামেই কৰিব লাগে, কিন্তু আজি মই কাম এৰি মছলপুৰত যাবলৈ ওলাইছোঁ। তো আহি পালোঁ মছলপুৰ। এয়া ৰাস্তাৰ মাজেৰে ডিভাইডাৰ বনাই আছে এইটো। আমাৰ মছলপুৰখনো কিছু উন্নত হ'ল দিয়ক। আৰু মই আহিলোঁ এখন মছলপুৰৰ ফাৰ্মাচীত। আজি 4 দিনমানেই হ'ল মই অহা। মানে এই ফাৰ্মাচীখনৰ মালিকজনে এজন ল'ৰা বিচাৰিছিল এই ফাৰ্মাচীখনত থকাকৈ। মানে তাৰপিছত দাদাই মানে ফাৰ্মাচী দাদাজনে মানে মোৰ দয়ালক ক'লে, দয়ালে আৰু অলৰেডি এখন দোকানত আছে, কম্পিউটাৰ দোকানত। সি আৰু মোক ক'লে এনেদৰে, আৰু মই আহি গ'লোঁ। তাৰপিছত মই দিনটো যিহেতু এনেই থাকোঁ, আবেলিহে টিউশ্যনত যাওঁ, মই দিনটো এনেই থাকোঁ, যেতিয়া আহি গ'লোঁ ইয়াত থাকিম। মানে ফাৰ্মাচীৰ আগফালে এইখন হৈছে আমাৰ মছলপুৰৰ দুৰ্গা মন্দিৰৰ ফিল্ড। মানে ইয়াত এখন বাণিজ্য মেলা আহিছে, এই বজালী বাণিজ্য মেলা নে কি বোলে, মই যোৱাই নাই, যাম ৰ'ব, আপোনালোকক দেখুৱাইছোঁ ৰ'ব কি বা আহিছে ইয়াত। তো এইখনেই মেলা, বাণিজ্য মেলা। বলক তেনেহ'লে ভিতৰলৈ গৈ চাই আহোঁ। আৰু এই বস্তুটো দেখা পালোঁ ইয়াত। তো এতিয়া মই ফাৰ্মাচীৰ পৰা আহিলোঁ, কিন্তু মই এতিয়া টিউশ্যনত গ'লোঁ হয়, মানে টিউশ্যন যাওঁ মই, কিন্তু আজি টিউশ্যন যোৱা নহ'ল। মানে ঘৰত মৰণ মাৰিছে। চাওক, ৰাতি হৈ গ'ল, ধান থোৱাই নাই। এতিয়া সিহঁতে ধান থ'ব লাগে, এয়া চাই দেউতাহঁতে থৈ আছে, মই থ'ব লাগে। এতিয়া নহ'ল আৰু আজি টিউশ্যন যাওঁ। The next day. তো আজি 30 নৱেম্বৰ 72 দিন হ'ল আজি জুবিনদা আমাৰ মাজত নোহোৱা, কিন্তু আমাক ন্যায় লাগিব নে নালাগে? লাগিব। জয় জুবিনদা, জয় জুবিনদা। আৰু এতিয়া মই গৈ আছোঁ চুলি কাটিব, মানে চুলি দাড়ি লাম্বা হৈছে অলপ, কাটি আহোঁ। তই যাবি না? অঁ যাই আছোঁ। তই কি কাট? মই মই নাকটোতে আছিলি কেনে যাবি? এনেই যাম মৰিতক চাবা। কিবা কাটবা লগা আছে নেকি? নাই দাড়ি আছে, দাড়িখিনি বাঢ়া নে না কাটবা নৰা। চুলি কাটিম এইখন দোকানত, বন্ধ নেকি? খোলা আছে না? আছে বোলা। চুলি কাটিম এইখন দোকানত, চাওঁ মানে ইয়াতে কাটিম অলপ। এটা চুলি কাটা হৈ গ'ল, দাড়িও কাটিলোঁ, আৰু ইয়াত দাদাৰ দোকানত কাটিছোঁ। এজন দাদা, কেনে দাদা, মজা কাটছ না?